Hello guys, welcome to my YouTube channel Jintu Vlog. Aji Phato Bihu second din na rati ya disangkho kisman dekhai gosu sai thako. Aru jodi video to sai bhal pai like comment share and jodi video channel to notun ke ahise subscribe nokora ke thakibo. Sai thakok tihale video to ekdom prothom pa hekholoike. Ephale sab pura selfie byasto. প্ৰায় মানুহে পুৰা সেলফি মাৰিছে সদর শ্রীযুত নবকুমার দলেরা করি ৰাতি কিমান মানুহ চাওক একদম পিছাইতে গোটেই 4 ৰাউণ্ড মানুহে মানে চাউল চালি থাকোঁতে কোনেনো মত লগালে চালনীয়ে আমনি কৰে দেখাও মোৰে দেখাও কথাবোৰ পাহৰি আই দেখিয়ে মই কোৱা কথাবোৰ পাহৰি পেলালা ভাল বলে গৃহস্থ গোহালিত গৰু বোলে পুখুৰীত মাছ বাৰীত তামোল পাণ বোলে পথাৰত ধান গৃহস্থ সকলোকে মংগলাৰ্থে মাথাটা স্পিকার মাইলে নাকি আপনার ছপৰা বানি আছে তেজে ছপৰা বানি বিহু বানিছে নুছবি কমা দিয়া এখনে দেখিলা না কমিটি মানুহ মাৰিছে ন কমিটি মানুহ আহিছে ভিডিও আমাক কৈ দিছে তেওঁৰ নামটো জানে নি ভাস্কৰ দাস ন ইহঁতে আমি ষ্টুডেন্ট উঠা আগতে কৈছে বোলে ইহঁতৰ সবে খুৰাপান কৰি আছে খুৰাপান কৰি আছে কৈ দে কেনসেল বুলি কেলা আপোনাৰ লগত 3 মিনিট নহওঁতে হুইচেল মাৰিছে 3 মিনিট 2 মিনিট বাজোতে এটা হুইচেল মাৰিছে আমি এই মাংগৰিক আশীৰ্বাদ দিছোঁ নিজৰটোৱে কৈ আছে যে আমাৰ এজন মানুহ যে মাথাটো ফালিলে সেইটো খবৰ কাৰোৱে নাই মানে অকল নিজৰটোকে কৈ আছে যে লুকুবতে হৈ গৈছিলে মানুহ এতিয়া গামোচা কাৰণে মহোৱাৰ কাৰণে তেনেকৈ হৈছে ফাটৰ বিহু বুলি ক'লে গোটেই মানে সোশ্যাল মিডিয়া দি দিবলা যি হৈ যাব খালা ফাটৰ বিহুত এয়াহে নাকি মাইলা নেকি কোনো কাকো মাৰা আহিয়া বেলেগ আৰু কিবা আহে মাইলে মই কোনো মাইলে স্পিকার এটা কি জানা আছে মোক তো গদি আছিল নহয় কিবা এটা কাৰণে মাৰি দিলে হন্দাই শিৱৰাক ডিঙি টেপা দি থৈছে শিৱ চৰিয়া দিব নোৱাৰি নেকি নহয় মাৰিব বেয়া নহয় শিৱ নাই মই ডাইৰেক্ট চৰিয়া লগাই দিম মইতো মই অকণমান দুখ পাই থাকিলো বুলিহে जाऊंगा कल हमारे कमिटी
কমিটি মানুহ ভাস্কৰত আছে এয়া বিহু তাৰমানে 2 মিনিট নহওঁতে সুৰাপান কৰি তেওঁ টাইমটো কিমান হৈছে কিমান নহৈছে ধৰিব পৰা নাই ধৰিব নোৱাৰি তাকে কলত এজন বিহুৱানক মাথাত মাৰি মাথা ফালি দিছে ফাট বিহুত আচলতে এনেকুৱা হ'ব নালাগে এটা ঐতিহ্যমণ্ডিত হেৰি হিচাপে এইটো ভাল হৈ থাকিব লাগে তাৰ তেনেস্থলত এজন কমিটিয়ে সেই মানুহটো চোৱাগে নাই কিন্তু মানুহটো ফালিলে বা কি হ'ল সেইটো চোৱাগে নাই নিজৰ অকল কথাখিনিকে কৈ আছে কিমান ডাঙৰ হয় অনুষ্ঠান পাতিছে আনা কি কৰা প্লেন আনা কি কৰা প্লেন কি ডিসকাস কৰিছো এটা মানুহৰ মাথা ফালি দিছে সিহঁতৰ কাণ অকণো বান্ধি তোমালোকৰ কোন নেকি মানে খেলটো চাহ আপোনালোকে লৈ ল'ব দেই আমি মিডিয়াত মানে কি আপুনি কিন্তু আমাৰ অসমীয়া মানুহ এটা অনুষ্ঠান হয় নাই কিন্তু যিটো সংজীৱনী আমি ইয়াত সৃষ্টি কৰিব লাগে সেই সংজীৱনী যদি আপোনালোকে কিমান দূৰৰ ভাল নোখোৱাকৈ ইয়াত ৰখি আছোঁ এই বস্তু যে পৰিস্থিতি বেয়া হৈ যায় আমাৰ কিন্তু বহুত এটা দুখ মানে বহুত বেয়া হৈ গৈছে যেনেকৈ আছে আমি তেতিয়া এনেকৈ থাকে কিন্তু এনেকৈ সৃষ্টিটো হৈ গ'লে আমাৰ মনটো মানে বহুত দুখ লাগি যায় মই এতিয়া মিডিয়া কৰি মানে মই মিডিয়া ফ'ল' কৰিব নাই এজনলৈ পঠিয়াইছোঁ চিমে কাইলৈ ৰাতিপুৱা আহি যাব বহুত এনেদৰে লাষ্টলৈ অকণমান কিবা বিতৰ্কিত হ'লগৈ ছেকেণ্ডৰ দিনা এনেকুৱা যাতে নহয় আগলৈ তাকে আমি কামনা কৰিছোঁ ভিডিঅ'টো ইমান আছিলে ধন্যবাদ